বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ পিকে ব্লগ 03 ইউটিউব চেনেলটোলৈ লগতে MK TV 03 ফেচবুক পেজটোলৈ। আজি আমি লৈ আহিছিলোঁ আইকনিক মডেলৰ ইউনিক ডিজাইনৰ 80 সূতাৰ যোৰা কাপোৰ, লগতে ইয়াৰে আমি চাদৰো দেখাম আৰু অন্যান্য কেইবাটাও সামগ্ৰী লৈ আহিছিলোঁ। আজি ইয়াত দেখিছে খুব সুন্দৰ আইকনিক মডেলৰ নিউ ডিজাইনৰ 80 সূতা যোৰা কাপোৰ। মই কালাৰ গোটেইকেইটা দেখুৱাই দিছোঁ। ইয়াতে যদি কিবা পচন্দ আছে আপোনালোকৰ, তেতিয়াহ'লে আমি আপোনাৰ টাইটেলত দিয়া নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি বুক কৰিব পাৰিব, নাইবা আমাৰ প্ৰতিষ্ঠানখনলৈ আহিও আপোনাৰ প্ৰয়োজনীয় কালাৰৰ 80 সূতা যোৰাটো ল'ব পাৰিব। ইয়াৰে এতিয়া এযোৰ মই খুলি দেখুৱাম, আপোনালোকে চাব ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইবৰ লগতে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব, চাই থাকিব। ইয়াত চাই লওক, খুব সুন্দৰ আইকনিক মডেলৰ এই 80 সূতা চাদৰখন মই এযোৰেই খুলি দেখুৱাইছোঁ, কিয়নো ভিডিঅ'ত গোটেইকেইটা ডিজাইনৰ গোটেইকেইটা কালাৰ খুলি দেখুৱাটো সম্ভৱ নহয়। আপোনালোকে যদিহে ইয়াৰে কোনোবাটো ডিজাইন আপোনালোকক প্ৰয়োজন আছে, বিশেষকৈ গৰমত পিন্ধিবলৈ বৰ সুবিধাজনক 80 সূতা যোৰা হয়, হাতেৰে বোৱা, অসমতে নিৰ্মিত হয়। যদি প্ৰয়োজন আছে তেতিয়াহ'লে খুব সোনকালে যোগাযোগ কৰিব। ইয়াৰ লগতে আপোনালোকে ব্লাউজো পাব, মেখেলাও পাব, আৰু ইয়াৰ দাম আমি খুব কম ৰাখিছোঁ, মাত্ৰ 700 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ আইকনিক মডেলৰ ইউনিক ডিজাইনৰ 80 সূতা যোৰা কাপোৰ ল'ব খুজিলে ল'ব পাৰিব। আৰু যদিহে আপোনালোকে হ'লচেলত লয়, মিনিমাম 5 পিচ যদি কোনোবাই লয়, তেতিয়াহ'লে তাতো আমি ন্যূনতম আৰু কিবা এটা কম কৰি আপোনালোকক সামগ্ৰীসমূহ যোগান ধৰিম। ইয়াত চাব, আইকনিক মডেলৰ এয়া দেখুৱাই আছোঁ মেখেলাখন, এই 80 সূতা মেখেলাখন, লগতে আছে ব্লাউজৰ পিচটো, তাৰ তলফালে আছে এয়া ব্লাউজৰ পিচটো, আৰু দেখিছে খুব সুন্দৰ আইকনিক মডেলৰ ইউনিক ডিজাইনৰ, গৰমত বিশেষকৈ সকলো ধৰণৰ মানুহে পিন্ধিব পৰা এযোৰ যোৰা কাপোৰ, মাত্ৰ 700 টকাত। যাক যিসকলক প্ৰয়োজন আছে খুব সোনকালে যোগাযোগ কৰিব। এতিয়া মই দেখুওৱা যোৰাবিলাকৰ লগৰে যদি কাৰোবাক এনেকুৱা মানে খালীকৈ চাদৰ লাগে, মানে অকল চাদৰখনো লাগে, তেতিয়াহ'লে আপোনালোকে চাদৰখনো ল'ব পাৰিব। এই চাদৰখনৰ দাম আমি ৰাখিছোঁ মাত্ৰ 250 টকাত। খুব সুন্দৰ চাদৰ, আমাৰ অসমতে নিৰ্মিত হয়, ইয়াৰ 80 সূতাৰ চাদৰ হয়। খুব কম মূল্যত আমি যোগান ধৰিছোঁ অসমৰ যিকোনো প্ৰান্তলৈ, মাত্ৰ 250 টকাতে আপোনালোকে পাব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰত। ইয়াৰে দেখিছে বিভিন্ন কালাৰ আছে, ইয়াৰ যিটো কালাৰে আপোনাৰ প্ৰয়োজন আছে সেইটো কালাৰে আপুনি ল'ব পাৰিব। আৰু যোগাযোগ কৰিবলৈ নাপাহৰিব, এষাৰি সুন্দৰ কমেণ্ট লিখিব। আপোনালোকৰ কমেণ্ট শাৰী পঢ়ি যাতে আমি ভিডিঅ' বনাবলৈ আৰু বেছি সাহস পাওঁ, আপোনালোকৰ সেই আশীৰ্বাদকণ আমাক খুবেই প্ৰয়োজন। ইয়াৰে এখনো আমি খুলি দেখুৱাম এতিয়া আপোনালোকক, চাবচোন কিমান সুন্দৰ আৰু আইকনিক হ'ব, পিন্ধিবলৈ বৰ বেছি ধুনীয়া পাব। এয়া চাওক, 80 সূতা মানে 80 সূতা মাৰ দিয়া চাদৰ, ইয়াতে মাৰ দিয়া হৈছে, কিয়নো এই চাদৰটো সিজোৱা হয়, সিজাই পেলাই বোৱা হয়, সেইকাৰণে অকণমান সেৰেঙা আৰু পাতল হয়। চাদৰখন খুব আপোনাৰ মিহি হ'ব, ল'বলৈ খুব বেছি ভাল পাব। বয়সস্থ আৰু আদহীয়া সকলো মানুহে ল'ব পাৰিব, গাভৰু মানুহেও লওঁ বুলি ক'লে ল'ব পাৰিব। মাত্ৰ 250 টকাত 80 সূতা যদি আপোনালোকক মেখেলা চাদৰ লাগে, তেতিয়াহ'লে ধেমাজি তিনিআলি MS কলিতা হ'লচেলৰ সৈতে যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াত দেখুৱালে আমি গোটেইকেইটা কালাৰ আপোনালোকে চাই ল'ব, আৰু স্ক্ৰীনশ্বটটো মাৰি আমি দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰি ল'ব। এয়া দেখিছে পিয়'ৰ কেঁচা পাত বোৱা চাদৰ, এয়া আমি দেখুৱাইছোঁ অসমৰ শিপিনীয়ে বোৱা এয়া পিয়'ৰ কেঁচা পাত চাদৰ। ইয়াৰো মই এখন খুলি দেখুৱাম, লগতে আপোনালোকক দামটোও ক'ম। চাবচোন, যদি ভাল লাগে এনেকুৱা খুব কোমল চফ্টেড, আপোনালোকৰ খুব চফ্ট আৰু চাফা কোমলৰ যদি কেঁচা পাতৰ পিয়'ৰ কেঁচা পাতৰ বোৱা চাদৰ লাগে, তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। এখন খুলি দেখুৱাম এতিয়া আমি, আপোনালোকে চাব ডিজাইনটো কেনেকুৱা হ'ব। আৰু ইয়াৰে বৰ্তমান এতিয়া আমাৰ লগত এই দুটাই কালাৰ আছে, আৰু এই চাদৰটোত আপোনালোকে আমি আগতেও ভিডিঅ' বনাইছোঁ, খুব বেছি মৰম দিছে আপোনালোকে, সেইটোৰ কাৰণে চবকে ধন্যবাদ। দেখিছে আইকনিক মডেলৰ, এয়া দেখিছে খুব সুন্দৰ এখন বোৱা চাদৰ, কেঁচা পাতৰ চাদৰ, য'ত সৰু সৰুকৈ বুটা দিয়া হৈছে, আগত এটা মানে 3টা পাৰি দিয়া হৈছে সৰু সৰুকৈ, খুব সুন্দৰ ফিনিচিঙৰ সৈতে। যদি এনেকুৱাও আপোনালোকক চাদৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। মাত্ৰ 600 টকাত আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা এই চাদৰখন ক্ৰয় কৰিব পাৰিব। আৰু আমাৰ প্ৰতিষ্ঠানখন আছে ধেমাজি তিনিআলিত, আমাৰ প্ৰতিষ্ঠানখনৰ নাম হৈছে MS কলিতা হ'লচেল। লগতে আপোনালোকক জনাবলৈ পাই আমি জনাব বিচাৰিছোঁ যে আমি কেছ অন ডেলিভাৰী নিদিওঁ, পে' অন ডেলিভাৰী দিওঁ, সেইকাৰণে ভিডিঅ'টো গুৰুত্ব সহকাৰে আৰু শেষলৈকে চাব। এয়া আমি দেখুৱাইছোঁ কেঁচা পাত বোৱা চাদৰৰ অন্য এটা ডিজাইন, দাম একেই হ'ব, কোৱালিটি একেই হ'ব, আৰু ইয়াৰ ডিজাইন মাত্ৰ অকণমান বেলেগ সুকীয়া হ'ব। আপোনালোকে চাব, যদি এনেকুৱা এখনো আপোনালোকে ল'ব খোজে ল'ব পাৰিব। আৰু বহুত মানুহে ভাবে হ'লচেল ল'ব খোজে, বহুত মানে হ'লচেল ল'লে আপোনালোকে এটা কথা মন কৰিব, যদিহে আপোনালোকে হ'লচেল লয়, তেতিয়াহ'লে আমাৰ পৰা যিকোনো এটা আইটেমৰ 5 পিচকৈ বস্তু ল'ব লাগিব। ধৰি লওক আপুনি চাদৰ লৈছে, চাদৰ 5 পিচ যদি লয়, তেতিয়াহ'লে আমাৰ লগত হ'লচেলত পাব। যদিহে এপিচ লয়, আমি হ'লচেল নিদিওঁ, হয়তো অন্য কোনোবা দোকানতকৈ
আমি 2 টকা কমত দিওঁ মনত ৰাখিব চাওক খুব সুন্দৰ এখন কেঁচাপাত বোৱা চাদৰ খুব ধুনীয়া এটা ডিজাইনৰ সৈতে মাত্ৰ 600 টকাতে এনেকুৱা ধৰণৰ খুব আইকনিক মডেলৰ কেঁচাপাতৰ চাদৰ আমি ধেমাজি তিনিআলি MS কলিতা হ'লচেলত দি আছোঁ যদি আপোনালোকক প্ৰয়োজন আছে তেতিয়াহ'লে খুব সোনকালে যোগাযোগ কৰি লৈ ল'ব আৰু ইয়াৰে মাত্ৰ 4টা কালাৰেই আছে এই আপোনালোকক গ্ৰীণখন দেখালোঁ এইফালে ইয়াত ব্লু আছে আৰু চকলেট কফি এনেকৈ আছে আৰু ৰঙাত আছে খুব ধুনীয়া ধুনীয়া ডিজাইনৰ যদি আপোনালোকক প্ৰয়োজন আছে আপোনালোকৰ কাৰণে তেতিয়াহ'লে খুব সোনকালে গৰমত ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে ল'ব পাৰিব এয়া আপোনালোকে চাওক কেঁচাপাতৰ অন্য এটা ডিজাইন দামো একেই কোৱালিটিও একেই মাত্ৰ ডিজাইনটো বেলেগ ইয়াৰো ৰেট আমি একেই ৰাখিছোঁ মাত্ৰ আপোনাৰ 600 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ খুব আইকনিক মডেলৰ ইউনিক ডিজাইনৰ চাদৰ কেঁচাপাত বোৱা চাদৰ আপোনালোকে ল'ব পাৰিব আৰু চাওক খুব সুন্দৰ অসমৰ শিপিনীয়ে বোৱা হাতেৰে নিৰ্মাণ কৰা এখন খুব ধুনীয়া চাদৰ আমি দেখুৱাইছোঁ আপোনালোকৰ আগত আৰু যদি আমি উপস্থাপন কৰোঁতে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁতে আমাৰ ক'ৰবাতে ভুল ত্ৰুটি ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব তেতিয়াহ'লে চাওক আমি দেখুৱাই আছোঁ কেঁচাপাত হাতেৰে বোৱা চাদৰ এখন খুব ধুনীয়া ইয়াৰে এইটো ডিজাইনৰ 2টা কালাৰেই আছে ষ্টকটো আছে কিন্তু কালাৰ 2টাই আছে ক'লা আৰু ৰঙাত মই যিকেইটা ডিজাইন দেখাইছোঁ গোটেইকেইটাৰে যিকেইটা কালাৰ আছে আপোনালোকক দেখুৱাই দিছোঁ ইয়াত দেখিছে আইকনিক মডেলৰ ইউনিক ডিজাইনৰ এখন কটন কেঁচাপাত বোৱা চাদৰ আৰু যদি আপোনালোকক প্ৰয়োজন আছে মাত্ৰ 600 টকাতে আপোনালোকে ধেমাজি তিনিআলি MS কলিতা হ'লচেলৰ পৰা ল'ব পাৰিব আৰু যিসকলে অনলাইন লয় সেইসকলে 680 টকা পে'মেণ্ট কৰিব লাগিব তেতিয়া এই অনলাইন শ্বিপিং চাৰ্জটোৰ সৈতে এই চাদৰখন আপোনাৰ এড্ৰেছত আমি অসমৰ যিকোনো প্ৰান্তলৈ পঠিয়াই দিম আৰু আমি অসমৰ যিকোনো প্ৰান্ততে ডেলিভাৰী দিওঁ আপোনালোকে ভিডিঅ'টো চাওঁতে অকণমান মন কৰি কথাবিলাক শুনিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব আমি সকলো বস্তু বিষয়বোৰ বিতংকে বুজাই কওঁ যদি কিবা বুজি নাপায় আমাৰ তেতিয়া নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি অকণমান জ্ঞাত হৈ ল'ব ইয়াৰ চাওক খুব আইকনিক মডেলৰ অসমীয়া চেনেহৰ অসমীয়া বিভূতি মানে বাপতি সাহু বিহুৰ কাৰণে আমি ইয়াৰ গামোচাৰো আপোনালোকৰ কাৰণে যোগাৰ কৰি ৰাখিছোঁ যদি কাৰোবাক খুব কম পৰিমাণে গামোচা প্ৰয়োজন আছে তেতিয়াহ'লে আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিব বৰ বেছিকৈ আমাৰ লগত এই গামোচাসমূহ উপলব্ধ নহয় বাইদেউ এজনীয়ে বৈছিলে অলপ কেইখনমান তাকেই আমাক দিছিলে আৰু অসমৰ ৰাইজে বহুতে বিচাৰি আছিলে সেইটো কাৰণে আমি ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখুৱাইছোঁ এইকেইটা ফুলতে আছে ইয়াৰ অন্য ফুল অন্য ডিজাইন নাই আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব যদি এনেকুৱা ধৰণৰ খুব আইকনিক মডেলৰ অসমৰ শিপিনী হাতেৰে বোৱা গামোচা আপোনাক প্ৰয়োজন আছে বিহুত কাৰোবাক মান দিবৰ বাবে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ সৈতে আপোনালোকে আমাৰ প্ৰতিষ্ঠানখনলৈ আহিও এই গামোচাখন ল'ব পাৰিব এটা ছাইডত ফুল থকা খুব সুন্দৰ এখন অসমীয়া শিপিনীয়ে বোৱা অসমীয়া মানুহে ল'ব পৰা অসমীয়া মানুহে অসমীয়া কান্ধত লোৱা এখন খুব মৰমৰ গামোচা যদিহে আপোনালোকক প্ৰয়োজন আছে তেতিয়াহ'লে এইকেইটা মই যিকেইটা ভিডিঅ'ত আপোনালোকক দেখালোঁ ফুলৰ ডিজাইন এইকেইটা ডিজাইনৰ ভিতৰত 2-এখন কাৰোবাক লাগিলে আপোনালোকৰ প্ৰয়োজন সাপেক্ষে ল'ব পাৰিব আৰু আমাৰ প্ৰতিষ্ঠানখন আছে ধেমাজি তিনিআলিত আমাৰ প্ৰতিষ্ঠানখনৰ নাম হৈছে MS কলিতা হ'লচেল ষ্ট'ৰ মনত ৰাখিব যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াত চাওক আমাৰ খুব মৰমৰ আইতাসকলৰ কাৰণে আমি প্ৰস্তুত কৰি অনা কটন এখন চাদৰ গুণাত আপোনাৰ গল্ডেন গুণাত ফুল কৰা আৰু কাষতে সৰুকৈ এটা পটি লগোৱা আমাৰ সকলো আইতাৰ কাৰণে আমি ইয়াত যোগাৰ কৰি আনিছোঁ ধেমাজি তিনিআলি MS কলিতা হ'লচেলে আৰু আইতা সকলো ধৰণৰ আইতাই ব্যৱহাৰ কৰিব পৰা এখন গল্ডেন কালাৰত গুণাৰে এম্ব্ৰইডাৰী কৰা চাদৰ খুব কম দামত মাত্ৰ 250 টকাত ধেমাজি তিনিআলি MS কলিতা হ'লচেলে যোগান ধৰিছে অসমৰ যিকোনো প্ৰান্তলৈ যদি আপোনালোকক প্ৰয়োজন আছে যোগাযোগ কৰিব এই চাওক আমি আইতাসকলৰ কাৰণে আমাৰ প্ৰিয় সকলোৰে আইতাৰ কাৰণে আমি ইয়াত প্ৰস্তুত কৰি আনিছোঁ গল্ডেন গুলা মানে সোণালী ৰঙৰ গুণা কৰা এম্ব্ৰইডাৰী কৰা কটন চাদৰ খুব ধুনীয়া পাব আইতা সকলোকে কৈছোঁ আমাৰ ভিডিঅ' চোৱা আপোনালোকে আইতাসকলক গিফ্টটো কৰিব পাৰিব মাত্ৰ 250 টকাতে এনেকুৱা গুণা ফুলৰ আপোনালোকক যদি চাদৰ প্ৰয়োজন আছে তেতিয়াহ'লে ল'ব পাৰিব ইয়াতে চাওক এটা খুলি দেখুওৱা হৈছে এটা ডিজাইন বাকী ডিজাইনকেইটা আপুনি চাই ল'ব এইটো এটা ডিজাইন আছে এই দুটা ডিজাইন এইটো এটা ডিজাইন আছে গোটেইকেইটাৰে ডিজাইন অকণমান সুকীয়া চাই লওক খুব সুন্দৰকৈ মই দেখুৱাইছোঁ যদি প্ৰয়োজন আছে তেতিয়াহ'লে খুব সোনকালে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰি লৈ ল'ব মাত্ৰ 250 টকাতে পাব আৰু আপোনালোকে কোনোবাই যদি কাপোৰৰ জগতখনত ব্যৱসায় কৰিম বুলি ভাবিছে কাপোৰৰ ব্যৱসায় কৰিম বুলি আগবাঢ়িব খুজিছে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব লাগে আমি সকলো ধৰণৰ সামগ্ৰী হ'লচেল পাইকাৰী মূল্যত যোগান ধৰোঁ আৰু এটা ডিজাইনৰ ইয়াৰ চাদৰ মই দেখুৱাইছোঁ খুব সুন্দৰ একেই দামৰ একেই কোৱালিটিৰে হয় এইটোৰ ডিজাইন গোটেইকেইটা মই দেখুৱাইছোঁ ইয়াৰে মই খুলি নেদেখুৱাওঁ আপোনালোকক খুব সুন্দৰকৈ দেখুৱাই দিছোঁ গোটেইকেইটা ডিজাইনে ইয়াতে উপলব্ধ আছে আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকৰ যদি কোনোবা বয়সস্থ মানুহ আছে বয়োজ্যেষ্ঠ কোনোবা লোক আছে চাদৰ মাইকী মানুহ তেতিয়াহ'লে আপোনালোকে এই চাদৰখন দিব পাৰিব ইয়াৰ এই 6টা ডিজাইন আছে সেইফালে সেই 3টা আৰু এইফালে এই 3টা মাত্ৰ 250 টকাত আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু ইয়াৰে যদি আপোনালোকে 5টা লয় আৰু কিবা এটা ন্যূনতম আমি কম কৰি
আপোনালোকক বস্তুবিধ যোগান ধৰিম আৰু আমি যোগান ধৰা সামগ্ৰীসমূহ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব অসমৰ কোনটো প্ৰান্তৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে কমেণ্ট কৰি জনাব লগতে আপুনি আমাৰ পৰা কেতিয়াবা কিবা সামগ্ৰী ক্ৰয় কৰি পাইছিল নে সেইটো কমেণ্ট কৰি জনাব লগতে ফেচবুক পেজটো আৰু আমাৰ পিকে ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ভাল বন্ধুৰ সৈতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আপুনি যদি ব্যৱসায় কৰিম বুলি ভাবি আছে তেতিয়াও আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব আমাৰ প্ৰতিষ্ঠানখন আছে ধেমাজিত আৰু আমাৰ প্ৰতিষ্ঠানখনৰ নাম হৈছে MS কলিতা হ'লচেল ষ্ট'ৰ আৰু লগতে আপোনালোকক জনাই থৈছোঁ আমি কোনো কাৰণতে আপোনালোকক কেছ অন ডেলিভাৰী দিব নোৱাৰোঁ পে' অন ডেলিভাৰী দিওঁ মানে পইচা আগত আমাৰ বস্তুৰ পিছত আৰু আপোনালোকে ল'ব পাৰিব এতিয়া ভিডিঅ'টো সামৰণি মাৰিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ